চাওক দুটা তিনিটা ডাঙৰ ঘটনা হৈ আছে। এটা হ'ল আমি এটা ন্যায় তদন্ত দিব খুজিছোঁ যে অসমত দ্ৰুতগতিত ৰোহিংগিয়াৰ প্ৰৱেশ। যোৱা বছৰ আমি বহুতবিলাক ৰোহিংগিয়া ধৰাত পেলাইছোঁ আৰু সমান্তৰালভাৱে আমি ৰোহিংগিয়াক অসমলৈ লৈ অহা দালাল বহুতৰ আমি এটা খবৰ পাইছিলোঁ আৰু সেই মানুহবোৰ ইয়াত নাথাকে, তেওঁলোকে নতুন দিল্লী বা জম্মু কাশ্মীৰলৈকে অসমৰ থ্ৰুদি গুচি যায়। আজি নিয়াৰ ডিৰেক্টৰৰ লগতো মোৰ কথা হ'ব আৰু আমি ৰোহিংগিয়াৰ দুটা কেছ আছে। এটা কেছ অসম পুলিচে ইনকুৱাৰী কৰিব, এটা কেছ আমি নিয়াক দিব খুজিছোঁ, যিটোৱে গোটেই কাৰণ ইয়াৰ ৰেকেটটো গোটেই অল অভাৰ ইণ্ডিয়া এটা ফেমিলিক সোমোৱাই দিলে ৪৫,০০০ টকা কৰি দালালি লয়। তাৰ কাৰণে অজস্ৰ মানুহক সোমাই দিয়াৰ এটা পৰিকল্পনা চলি আছে। সেই গোচৰটো আমি ন্যাক দিম। তাৰ উপৰিও আল কায়দা অসমত সক্ৰিয় হৈ থকাৰ বিষয়টো, আল কায়দা ইণ্ডিয়ান ছাবকণ্টিনেণ্ট, ইয়াক AQIS বুলি কয়, ই সক্ৰিয় হৈ থকাৰ কথাটো মই বিভিন্ন সময়ত আপোনালোকক জনাইছোঁ আৰু এইটো হয় যে অসমত তেওঁলোকৰ বহুতবোৰ মডিউলে কাম কৰি আছে। আমি বহুত মডিউল ভাঙিছোঁ আৰু আমি নিৰন্তৰ আমাৰ দৃষ্টি ৰাখিছোঁ।